লাগে, আমাক অনুষ্ঠান প্ৰতিষ্ঠান লাগে, আমাক কলেজ ইউনিভাৰ্চিটি লাগে, আমাক বিভিন্ন অঞ্চলবিলাকত উন্নয়ন লাগে, দলং লাগে, ৰাস্তা লাগে। কিন্তু ইয়াৰ ওপৰত আমি এটা কথাটো বিচাৰিছোঁ যে ৰাস্তা দলং বনোৱাটো চৰকাৰৰ দায়িত্ব। স্বাধীনতাৰ ৭০ বছৰ ৭৮ বছৰ ৰাস্তা বনাই আছে, শেষ হোৱা নাই, দলং বনাই আছে, শেষ হোৱা নাই। কিন্তু সামাজিকভাৱে চাবলৈ গ'লে যে বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি নিজৰ দেশতে সুৰক্ষিত নহয় বুলি অনুভৱ কৰাটো, এই বিষয়টোকে মূল এজেণ্ডা হিচাপে লৈ আমি অসম এছেম্বলিত আহি আছোঁ। আৰু অসম এছেম্বলিত আহি এইবাৰ UPPLৰ প্ৰত্যেকজন বিধায়ক আমি এটা ষ্ট্ৰং ডিচিশ্যন লৈ আমি আগবাঢ়িম যে সেই জাতি জনগোষ্ঠীৰ ন্যায় প্ৰদান কৰাটো, সেই জাতি জনগোষ্ঠীৰ অধিকাৰ প্ৰদান কৰাটো, সেই জাতি জনগোষ্ঠীৰ চৰকাৰী নীতিৰ আধাৰত তেখেতসকলৰ ভাষা সংস্কৃতি ৰীতি নীতিবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কাম কৰাটোৱে আমাৰ মূল এজেণ্ডা। আৰু সেইকাৰণে আমি UPPL দলে এতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰৰ আজি দেখিবলৈ পালে সকলোৰে আমি বন্ধু হৈ পৰিছোঁ, সকলোৰে আমি আপোন হৈ পৰিছোঁ। আৰু এই নিৰ্বাচনত যিখিনি আমি কেম্পেইন কৰিলোঁ, ইয়াত ৰাষ্ট্ৰীয় দলৰ যিবিলাক পৰিৱেশ ইমান ভাল নহয়। কাৰণটো হ'ল তেখেতসকলৰ পাৰ্টিক লৈ বহুত ক্ষোভ আছে। আঞ্চলিক দলবোৰৰ ভিতৰতো বড়োলেণ্ডত আমি চালে তেখেতসকলৰ প্ৰাৰ্থী আৰু পাৰ্টিক লৈ বহুতৰে ক্ষোভ আছে। আৰু সেই ভোটবিলাক আৰু বিবেক ভোটবিলাক ৰাইজৰ যি এটা পজিটিভ চিন্তা লৈ কাম কৰা যি সমাজৰ লোক আছে, সেইসকলৰ ভোটবিলাক চব UPPLত আহি আছে। এইকাৰণে মই অতি বিশ্বাসেৰে মই ক'ব বিচাৰোঁ, এই যি নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত আমাৰ যিখিনি প্ৰচাৰ অভিযান হৈ গ'ল, নিৰ্বাচন হ'বলৈ গৈ আছে, তাত আমি বড়োলেণ্ড অঞ্চলত 15খনৰ ভিতৰত 12খন আসন লৈ বিধানসভালৈ UPPL আহি আছে। আৰু ৰাইজৰ আশীৰ্বাদত আমি বড়োলেণ্ডৰ বাহিৰতো 3টা সমষ্টিত আমাৰ যিহেতু দলৰ স্থিতি আছে, দলৰ আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা আছে, আমি 3টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছিলোঁ। আৰু সেই যদি 3টাক লৈ 18টা আমি হিচাপ কৰিলে 12টাৰ পৰা 13জন MLA আমি জিকিবলৈ গৈ আছোঁ। আৰু অসমত এইবাৰ UPPL দলে আঞ্চলিক দলবোৰৰ ভিতৰত হায়েষ্ট আমি বিধায়ক জিকাই লৈ আগন্তুক হ'ব লগা 16তম অসম বিধানসভাত আমি এটা বলিষ্ঠ পদক্ষেপ লৈ জাতি জনগোষ্ঠীৰ সকলোৰে কাম কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আমি দেখিছোঁ বহুতে জাতি মাটিৰ কথা কয়, বহুতে বৰ অসমৰ কথা কয়। কিন্তু এই দলবিলাকে বহুত সময়ত কোনোবা এটা জনগোষ্ঠীক তেখেতসকলে একচেপ্ট কৰিব নোৱাৰে, কোনোবা এটা ধৰ্মৰ লোকক একচেপ্ট কৰিব নোৱাৰে, কোনোবা এটা বৰ্ণৰ লোকক একচেপ্ট কৰিব নোৱাৰে। তেনেহ'লে বৰ অসমৰ গঠন কৰা বা আমাৰ জাতি মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত বহুত সময়ত আমি সফল হোৱাটো দেখিবলৈ নাপাম। UPPL দলে প্ৰত্যেকটো ধৰ্ম, প্ৰত্যেকটো জাতি, প্ৰত্যেকটো বৰ্ণ, প্ৰত্যেকটো ভাষাৰ লোকক একেলগে লৈ পেলাই আমি আগবাঢ়ি যাব বিচাৰোঁ। আৰু সেইটোৱে UPPLৰ এজেণ্ডা। মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ যে বড়োলেণ্ড অঞ্চলৰ আমাৰ সাংবাদিক বন্ধুসকলে আমাৰ নিৰ্বাচনী প্ৰচাৰত আমাৰ কথাবিলাক ৰাইজলৈ লৈ গৈ বিভিন্ন মহললৈ আমাৰ মনৰ কথা, আমাৰ দলীয় কথা, আমাৰ বিভিন্ন মিছন ভিজনৰ কথাবিলাক ৰাইজলৈ আপোনালোকে ৰাইজৰ ওচৰত গৈ পোৱাত সহায় কৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে কিবা সুধিলে তেখেতক মই শ্ৰদ্ধা কৰোঁ, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক। কিন্তু তামোলপুৰীয়া হিচাপে তামোলপুৰৰ লগত মোৰ আৱেগ অনুভূতি, মোৰ আশা আকাংক্ষা, মোৰ ইমোশ্যনেল এটাচমেণ্ট মোৰ তামোলপুৰৰ লগত আছে। আৰু সেইকাৰণে মই বহুত বেছি দীঘলীয়া সময় পোৱা নাই। 2020 চনত পলিটিক্সত আহিলোঁ, ডিচেম্বৰত চৰকাৰ গঠন কৰিলোঁ, ক'ভিডৰ কাৰণে 1.5 বছৰ গ'ল। ইয়াৰ পিছতো আজি তামোলপুৰখন সকলো দিশৰ পৰা এখন নতুন ডিষ্ট্ৰিক্ট হোৱাৰ পৰা বাকীখিনি যি যাৱতীয় কাম, ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াৰ গাঁৱে ভূঞে ৰাস্তা ঘাট দলং, ইয়াত থকা আমাৰ গোসাঁইঘৰ, ইয়াত থকা আমাৰ সত্ৰ, বাথৌ থানচালি যিমানখিনি আমি নিৰ্মাণ কৰিলোঁ, স্কুল কলেজত যিমানখিনি আমি কাম কৰিলোঁ, কোনো ইমানখিনি কৰা নাই। গতিকে আজি নতুন তামোলপুৰ যিটো গঠন হৈছে, নতুন তামোলপুৰ যিটো নিৰ্মাণ হৈছে, ইয়াত UPPL দল, ইয়াত প্ৰমোদ বড়ো, ইয়াত জলেন দৈমাৰী আৰু আমাৰ বহুত নেতৃত্বৰ ইয়াত বহুতখিনি অৰিহণা আছে। আৰু এই কথাটো তামোলপুৰবাসী ৰাইজে পাহৰি যোৱা নাই যে 70 বছৰৰ পিছত যে বহুত গাঁৱত ৰাস্তা হ'ল, কালভাৰ হ'ল, বহুত শিক্ষা অনুষ্ঠানবিলাক ভাল হ'ল, এই কথাবিলাক চবে মনত ৰাখিছে। গতিকে এজন বিধায়ক হ'বলৈ মানুহৰ গুণ,
মানুহৰ চিন্তাধাৰা এইটো বহুত চাই গতিকে আজিৰ সময়ত যেহেতু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া 3বাৰকৈ ৰাজ্যসভাৰ আছিলে এবাৰ অধ্যক্ষ হৈছে 5 বছৰ কমপ্লিট ইয়াৰ আগত বিধায়ক হৈছে তাৰ পিছতো তামুলপুৰবাসীৰ কাৰণে কোনো একো কাম নকৰাত তামুলপুৰবাসী ৰাইজে ক্ষোভ হৈছে আৰু তেখেতক কোনো কাৰণত সমৰ্থন নিদিয়ে তো সেই কাৰণে আপোনালোকে দেখিছে যে হিল দল ভাঙি বড়ো অসমীয়া আদিবাসী যিমান জনগোষ্ঠী আছে একেলগে ওলাই আহিছে আৰু সেই কাৰণে 1 লাখ ভোটৰ যেটো ভোট লৈ পেলাই ইউপিপিএল প্ৰাৰ্থী বিজয় হ'ব এটো আপোনালোকে আজি নিশ্চিত কৰক গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ ইয়াৰ প্ৰেসিডেন্ট হয় সাংসদ হয় তেখেতসকলে নিজৰ দলৰ কাম কাজবিলাক কৰি আছে তাত মোৰ ক'ব লগা নাই বিজেপি দলে নিজৰ কাম কৰি আছে বিপিএফে নিজৰ কাম কৰি আছে এজিপিয়ে নিৰ্বাচন জিকিবলৈ নিজৰ কাম কৰি আছে ঠিক তেনে ধৰণৰ ইউপিপিএলেও আমিও ৰেজিষ্টাৰ্ড আঞ্চলিক দল এই হিচাপে আমিও আমাৰ যেটো নিৰ্বাচনৰ কাম কাজ বা নিৰ্বাচন প্ৰচাৰ বা নিৰ্বাচন জিকিবলৈ যিখিনি প্ৰচেষ্টা এটো সম্পূৰ্ণ আমি উইথ প্ৰিপাৰেচন আমি কৰিছো গতিকে আজিৰ তাৰিখত সৰকাৰ কোনে গঠন কৰিব এটো মই ক'ব নিবিচাৰো কিন্তু বড়োলেণ্ড অঞ্চলত যেহেতু মই কাম কৰিছো ইয়াৰ পৰা যে আমাৰ 15 জনৰ ভিতৰত 12 জন বিধায়ক জিকিব এটো নিশ্চিত সৰকাৰ কোনে গঠন কৰে কোনে নকৰে এই ক্ষেত্ৰত কথা পাতিবলৈ যথেষ্ট আমাৰ সময় আছে আৰু ইউপিপিএল দল যেহেতু ইন্ডিপেন্ডেন্ট আমি যিকিনো ডিসিশন ল'ব পাৰো বড়োলেণ্ডৰ 35 লাখ জনগণৰ স্বাৰ্থত আৰু অসমৰ 3.5 কোটি জনগণৰ স্বাৰ্থত ইউপিপিএল দলে যিকিনো সিদ্ধান্ত ল'ব পাৰো সব ব্যক্তিগতভাৱে মোৰ তেনেকৈ এনালাইসিস কৰিবলৈ কোনো নাই এজন ক্যান্ডিডেট হিচাপে মোৰ পৰা উইচ থাকিল মোৰ তৰফৰ পৰা সবলৈ শুভেচ্ছা থাকিল 126টা আমাৰ যেটো আজি বিধানসভা সেগমেন্ট আছে বা সিট আছে তাত বহুত প্ৰাৰ্থী তেখেতসকলে এই নিৰ্বাচনত কন্টেষ্ট কৰিছে মই প্ৰত্যেকজনলৈ মই শুভেচ্ছা জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াকটো সদায় মই ধন্যবাদ জনালো যে এই কথাটো যে ক'লে যে বাই ইলেকশন হ'ব তাৰ মানে ইলেকশনটো আমি জিকিলো এটো ডিক্লেয়াৰ দিলে কিন্তু ইয়াত বাই ইলেকশন নহয় কাৰণ মই বিধায়ক হ'বলৈ নিৰ্বাচন খেলিছো ৰাজ্যসভাৰ সাংসদ হ'বলৈ নহয় ৰাজ্যসভাৰ সাংসদ আমাৰ অঞ্চলৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ কাৰণে আমাৰ দলৰ কাৰণে যেহেতু এটা পাবলৈ আমি সক্ষম হৈছো এটো লৈ থৈ দিছো আৰু ইয়াত কোনোবা নহয় কোনোবা আমাৰে দলৰ বা আমাৰে অঞ্চলৰ কোনোবা দাদা ভাই সকলে যোনে দক্ষ আৰু যোগ্য এই ৰাজ্যসভালৈ যাব মই বিধানসভাত গৈ বড়োলেণ্ড অঞ্চলৰ আৰু অসমৰ কাৰণে কাম কৰিম জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম অসমৰ 146টা জনগোষ্ঠীৰ ন্যায় আৰু উন্নয়নৰ কাৰণে মই কাম কৰিম এই কাৰণে ইয়াত বিধানসভাৰ ক্ষেত্ৰত কোনো বাই ইলেকশন নহয় ৰাজ্যসভাৰ ক্ষেত্ৰত বাই ইলেকশন হ'ব পাৰে সব পলিটিক্সত বহুত বেছি ফ্ৰেন্ড আৰু এনিমি নাই আমি 5টা বছৰ এনডিএ হিচাপে আছিলো বা এনডিএ বা ইণ্ডিয়াত বিজেপি আছে এজিপি আছে বহুত দল আছিল এই সময়ত আৰু আমি তাত এই সময়ত শামিল হৈছিলো বড়োলেণ্ডৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন স্বাৰ্থত কিন্তু এতিয়া বিজেপি আৰু বিপিএফ এলায়েন্স হোৱাৰ পিছত ইউপিপিএলে আমি অকলে নিৰ্বাচন খেলাৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এই ক্ষেত্ৰত আমাৰ সিদ্ধান্তটো আমি সকলোৰ লগত আলোচনা বিলোচনা কৰি লৈছো গতিকে মই নিৰ্বাচন প্ৰচাৰত গৈহে গম পালো যে আমাৰ সিদ্ধান্তটো সঠিক সিদ্ধান্ত হৈছে আৰু যিদিনা 15 জন আমাৰ ক্যান্ডিডেট ডিক্লেয়াৰ কৰা কমপ্লিট হৈছে বড়োলেণ্ডবাসী ৰাইজে উৎফুল্লিত হৈছে তো এই কাৰণে মই আশা ৰাখো যে আমাৰ দলে বড়োলেণ্ড অঞ্চলত হাইয়েষ্ট আমি সিট পাবলৈ গৈ আছো